Hello friends, welcome to my channel. আজি মই কণীৰ উপকাৰিতাৰ বিষয়ে কথা পাতিম। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। দৰাচলতে কণীত যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে। সেলেনিয়াম, ভিটামিন ডি, B6, B12 কণীত যথেষ্ট পৰিমাণৰ পোৱা যায়। কণীত থকা জিংক, আইৰণ, ফসফৰাছ মানুহৰ দেহটো হেলদি কৰি ৰখাত সহায় কৰে। জিংকে দেহৰ প্ৰতিৰক্ষা শক্তি বঢ়ায়। কণীত থকা সালফাৰ, এমিনো এচিড, ভিটামিন, মিনাৰেলৰ বাবে ই নখ আৰু চুলি হেলদি কৰি ৰখাত সহায় কৰে। কণী হৃদপিণ্ডৰ বেমাৰ হোৱাৰ ক্ষমতা কমায়। কণীত যথেষ্ট পৰিমাণৰ কোলেষ্টৰেল থাকে। হালধীয়া অংশত কোলেষ্টৰেল বেছি, যাৰ ফলত ই ওজন বঢ়োৱাত সহায় কৰে আৰু কণীৰ বগা অংশ খোৱাৰ ফলত ওজন কমোৱাত সহায় হয়। কণী আমাৰ মগজুৰ কাৰণে যথেষ্ট ভাল। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব।